গাইজ, আপোনালোকৰ কি খবৰ? মোৰ খবৰ খুবেই বেয়া, কাৰণ মই এতিয়া বৰ্তমান হস্পিটেলত আছোঁ। মোৰ হাজবেণ্ডক ইয়াতে এডমিট কৰা হৈছে বঙাইগাঁও মেডিকেলত। কালি কিছুদিনৰ পৰা পেটৰ বিষ হৈ আছিলে। মেডিচিন খালেও ভাল নাপায়, তথাপি সহ্য কৰি আছিলে। বিষবোৰ তেনেকৈ 6-7 দিন পাৰ কৰিলে। কিন্তু কি হ'ব, এনেকুৱা অৱস্থা হ'ল যেন নে খাব পাৰে, নে শুব পাৰে, নে ভালকৈ থাকিব পাৰে। বহুত কষ্ট হয়, এইবোৰ ভালকৈ থাকিব নোৱাৰি। মেডিচিন খালেও বিষবোৰ মেডিচিনবোৰ খাই আছিল যদিও ভাল নাপায়। বিষটো বহুত বেছিয়ে হৈ যায়, মাজে থাকিব নোৱাৰি। এনেকুৱা লাগে যে নিজকে চেছ কৰি দিব, তেনেকুৱা কৰে কেতিয়াবা। 7 দিনৰ ভিতৰত এনেকুৱা কৰিছে। কিন্তু কিবা মেডিচিন খাই হ'লেও অকণমান থাকে বিষটো, কিন্তু বহুত সহ্য কৰি আছিলে। কিন্তু তথাপিও মেডিচিন খায়ো ভাল পোৱা নাছিলে। ইমান মেডিচিন খালে তথাপিও ভাল পোৱা নাছিলে। বহুত অশান্তি হৈছে। এই 6-7 দিনত বহুত অশান্তি পাইছে, বহুত কষ্ট পাইছে, বহুত কান্দিছে। কিন্তু কালি দিনটোত বহুত বিষ উঠিছিলে। মেডিচিন খাই আছিলে, বিষৰ মেডিচিন খালে। বিষৰ মেডিচিনবোৰ খালে অকণমান টাইম কমি যায় কালিৰ দিনটোত, আৰু তাৰপিছত আকৌ উঠে। কিন্তু ইমান বহুত বিষাইছিলে। তাৰপিছত ৰাতি ভাত খাই মেডিচিন খালে বিষৰ, কিন্তু তাৰে পিছত মেডিচিন খোৱাৰ 10-15 মিনিটমান পিছত এনেকুৱাকৈ গাটো বেয়া কৰি আনিলে তেওঁৰ, যে থাকিব পৰা নাছিলে, ছটফটাই আছিলে বিষত। যেন কি কৰিম কি নকৰিম তেনেকুৱা লাগিছিলে। ময়ো একো ভাবি পোৱা নাছিলোঁ তেনেকুৱা টাইমত কি কৰিম। তথাপিও তেওঁৰ লগত আছিলোঁ। পিছত এনেকুৱা অৱস্থা বেয়া হৈ গ'ল যে ঘৰৰ মানুহক নামাতাকৈ থাকিব নোৱাৰিলোঁ। ঘৰৰ মানুহক মাতি দিলোঁ। একেবাৰে ফেন তেজ এনেকুৱা চবখিনি ওলাই গৈছিলে। যেন ভাবিছিলোঁ কিবা হৈ গ'ল, চব চেজ হৈ যাব বুলি ভাবিছিলোঁ। তাৰপিছত দাদা মাহঁত চব আহিলে। আহি মেডিকেলত ৰাতিয়ে ভৰ্তি কৰোৱা হ'ল। ভৰ্তি কৰি ডক্টৰে ৰাতি চেলাইন বেজি দিলে। তেনেকুৱা তথাপিও বিষটো ভাল পোৱা নাছিলে ৰাতিতে। আজি ৰাতিপুৱালে ডক্টৰে ক'লে যে আৰু গুৱাহাটীত নিব দিছিলে। কিন্তু ডক্টৰে কৈছিলে যে তালৈ বহুত দেৰি হ'ব, নিলে ইয়াতে ট্ৰিটমেণ্টটো কৰাই লোৱাটো বহুত ভাল হ'ব। তাৰপিছত আমি তেনেকৈ ৰৈ দিলোঁ ইয়াতে ট্ৰিটমেণ্টটো কৰালোঁ। তাৰপিছত ডক্টৰে চালে। তাৰপিছত ডক্টৰে কিবাকিবি টেষ্ট কৰিব দিলে। এনেকৈ নাজানো টেষ্টবোৰ এতিয়া ৰিপৰ্ট কি আহে কি হয়, বহুত ভয় লাগিছে। আপোনালোকে প্ৰাৰ্থনা কৰক যাতে মোৰ হাজবেণ্ড সোনকালে ঠিক হৈ যায়। হস্পিটেলত বেছিদিন থাকিব নালাগে। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক তেখেতে যাতে সোনকালে ঠিক হয়, ঘৰলৈ উভতি যাব পাৰে। বহুত বেয়া লাগি আছে, একো ভাল লগা নাই। কি ক'ম আৰু ভাবি নাপাওঁ। এনেকুৱা টাইমত আপোনালোকৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰক যে মোৰ হাজবেণ্ড সোনকালে ঠিক হৈ ঘৰলৈ উভতি যাওক, যাতে তেওঁ আগৰ দৰে হাঁহি ধেমালি কৰি আমাৰ মাজত থাকে সদায়।
আপোনালোকে সদায় আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ ভালে থাকে। আহিছোঁ এতিয়া, বাই।